নমস্কাৰ মই জ্যোতিষী মিণ্টু শৰ্মা একচুয়ালি আজি মই ক'ব বিচাৰিছো যে বহুত মানুহে মোক ফোন কৰি সুধে যে দাদা ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰি নে নোৱাৰি পাৰি ৰুদ্ৰাক্ষ পৰিধান কৰিব কোনমুখী ৰুদ্ৰাক্ষ বা কেনেকুৱা ৰুদ্ৰাক্ষ আমাৰ জীৱনত যদি অভাৱ অনাটন বহুত পইচা আহাৰ পাছতো নেগেটিভ হয় ঘৰৰ বাস্তু দোষ হয় বেমাৰ আজাৰত মানুহ জড়িত হয় ঋণাগ্ৰস্ত হয় এনেকুৱা ধৰণৰ মানুহে সপ্তমুখী সাতমুখী ৰুদ্ৰাক্ষ পৰিধান কৰিব কৰিলে কি হয় নেগেটিভবোৰ পজিটিভ হয় ৰঙা সূতাৰে গলত পিন্ধিব নহলে বাজুত পিন্ধিব কিন্তু ইয়াৰ বহুতে দাদা ইয়াৰ কিবা চুৱা ছাতি বা এনেকুৱা ধৰণৰ কিবা খোৱা লোৱা বা কেনেকুৱা ধৰণৰ এটা ৰুদ্ৰাক্ষ যেতিয়া আমি দেহাত পিন্ধো হি আমাৰ দেহাৰ শৰীৰৰ অংগবোৰ যেনেকুৱা ঠিক তেনেকৈ হি নেচাৰেল হৈ যায় দেহাত আমাৰ তাৰমানে এডজাষ্ট হৈ যায় গতিকে তাৰ চুৱাছাতি হিচাপে তেনেকুৱা একো নাই কিন্তু মই এটা কথা কওঁ মৰা মানুহৰ ঘৰত গ'লে তো খুলি থৈ যাব লাগে আৰু যেটো আমি গাহৰি মাংস বুলি কওঁ ৰুদ্ৰাক্ষ পৰিধান কৰিলে কিন্তু গাহৰি মাংস খাব নালাগে ৰুদ্ৰাক্ষ পৰিধান কৰি যদি গাহৰিৰ মাংস খায় অতিপাত বেয়া ৰিজাল্ট দিয়ে আৰু কেতিয়াবা যদি এনেকুৱা হাতত আঙুঠি পিন্ধে কাছৰ আঙুঠি পিন্ধিও যদি আপুনি গাহৰিৰ মাংস খায় তেতিয়ালৈ কিন্তু বহুত বেয়া ৰিজাল্ট দিয়ে গতিকে আপোনালোকক সাৱধান আপোনালোকে ৰুদ্ৰাক্ষ পৰিধান কৰি এনেকুৱা কাছৰ আঙুঠি পৰি কিন্তু আপোনালোকে কিন্তু গাহৰি মাংস নাখাব এতিয়া মই ক'ব পাৰিছো বিদ্যাৰ যিবিলাক লৰাই এপিএসসিৰ কাৰণে তৈয়াৰী কৰি আছে ইউপিএসসিৰ কাৰণে তৈয়াৰী কৰি আছে বিদ্যাৰ্থীসকলে তেওঁলোকে সাকসেস পাব লাগিলে কি কৰিব পঞ্চমুখী পাঁচমুখী ৰুদ্ৰাক্ষ পৰিধান কৰিব পাঁচমুখী ৰুদ্ৰাক্ষ পৰিধান কৰিলে কি হয় আমাৰ বিদ্যাৰ অধিপতিটো যথেষ্ট ষ্ট্ৰং হয় পঢ়িব পৰা হয় মানুহৰ ব্ৰেইনত তানে পঢ়ি থাকে কিন্তু বস্তুবোৰ নেলাগে তেতিয়াও কিন্তু পঞ্চমুখী ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰি কিন্তু মই এটো কথা নকওঁ যে আপোনালোকে বহুত দামেৰে আনক যে এখন কাৰ্ড সেটিসফাইড কৰা ৰুদ্ৰাক্ষ অমুকৰ পৰা অনলাইন প্ৰয়োজন নাই আমাৰ নৰমালি ৰুদ্ৰাক্ষ পঞ্চমুখী সপ্তমুখী ৰুদ্ৰাক্ষ 200 250 500 নৰমাল নেচাৰেল যেটো ৰুদ্ৰাক্ষ পায় আপোনাৰ ধৰিলক আমাৰ বহুত জায়গাতে পায় মাৰ্কেটতো পায় হেতু ৰুদ্ৰাক্ষ পৰিধান হেতু অৰিজিনালে হয় সেম হে ৰুদ্ৰাক্ষ পিন্ধিলেও কিন্তু কোনো অসুবিধা নাই ইমান দামেৰে আপোনালোকক কেৰি কৰি কিন্তু ইমান দামী ৰুদ্ৰাক্ষ পিন্ধিব নালাগে কাৰণ সেই ৰুদ্ৰাক্ষটো যি হয় এটো ৰুদ্ৰাক্ষ সেম একে হয় গতিকে মই কলো যে আপোনালোকে এনেকুৱা ধৰণৰ ৰুদ্ৰাক্ষ পৰিধান কৰক কৰিলে বেয়া ফল নাপাব শুভ ফল পাব কিন্তু মই এটা কথা কওঁ ৰুদ্ৰাক্ষ পৰিধান কৰি কাছৰ আঙুঠি পৰিধান কৰি আপোনালোকে কাছৰ আঙুঠি পৰিধান কৰি কেতিয়াও কিন্তু গাহৰি মাংস নেখাব আৰু এটা কথা কওঁ যদি অতিপাত ঋণাগ্ৰস্ত হয় বা অতিপাত পইচাবোৰ আহে ঘৰত নাথাকে তেতিয়ালে জানিবটো বাস্তু দোষ ইয়াৰ কাৰণে কি কৰিব জানে আপোনালোকে অভিজ্ঞ কোনোবা এজন জ্যোতিষী ঘৰত লৈ যায় বা এজন ভাল জ্যোতিষী জনা মানুহক লৈ যায় ঘৰৰ বাস্তুটো এবাৰ দেখুৱাই ল'ব লগতে আপোনালোকে কি কৰিব যদি তাৰ বাস্তুৰ কিবা প্ৰবলেম থাকে তাৰ কাৰণে আপোনালোকে সলিউশন উলিয়াই ল'ব বা সেই জ্যোতিষীজনে দিব নহলে মোক ফোন কৰিব আপোনালোকৰ যদি কেতিয়াবা বহুত বাস্তু অসুবিধা যে নিজৰ অনুভৱ হয় যে বাস্তু অসুবিধাবোৰ আমি কেনেকৈ গম পাওঁ যে পইচাবোৰ আহে আমি ৰাখিব নোৱাৰো ঘৰত কেৱল বেমাৰ ঋণাগ্ৰস্ত এনেকুৱা বহুত সমস্যা আমাক জড়িত কৰিছে তেতিয়া গম পাব যে আমাৰ অকমান বাস্তু দোষ চলি আছে গতিকে মই কথা দিলো এনেকুৱা ধৰণৰ মই টিপছবোৰ দি থাকিম আপোনালোকে মোক ফলো কৰক মোক কল কৰিব কন্টাক্ট কৰিব লগতে মোৰ যেনেকুৱা ধৰণৰ পাৰে মোক কন্টাক্ট কৰিব মই আপোনাক টিপছ দি থাকিম নমস্কাৰ